ফাগুন চ'ত মাহত উদযাপন কৰা এক ৰঙৰ উৎসৱ হ'ল দৌল উৎসৱ। গছৰ পাতবোৰ যেতিয়া সৰিব ধৰে আৰু কুঁহিপাতে যেতিয়া গজিব লয়, এনে এক সুন্দৰ সময়ত মানুহে পালন কৰে ৰঙৰ উৎসৱ। ফাকুৱাৰ মূল উদ্দেশ্য হৈছে মানুহ, জীৱ-জন্তু উৰ্বৰতা কৰা এক উৎসৱ। এই উৎসৱৰ মূল আধাৰ হৈছে ফাকু গুৰি ছটিওৱা। এইখিনি কথা হয়তো আপোনালোকে জানে, কিন্তু এই সময়ত আমাৰ অসমৰ বৰপেটা জিলাত কিয় দৌল উৎসৱ উদযাপন কৰা হয় আপোনালোকে জানেনে বাৰু? নমস্কাৰ বন্ধুসকল, মই নিকিতা বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল হিষ্টৰিকেল টিভি অফ আছাম। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ফাকুৱা হৈছে বৰপেটাৰ এক প্ৰাণৰ উৎসৱ। জীৱনৰ সুখ-দুখ পাহৰি কেৱল কৃষ্ণ ভক্তি আৰু ৰঙেৰে ৰঙিয়াল হৈ উঠে সকলো। শ্ৰীমন্ত শংকৰদেৱৰ মহৎ সৃষ্টি চিহ্নযাত্ৰাৰ সমাপ্তি এই দৌল উৎসৱৰ গুৰুজনাৰ শুভাৰম্ভ। নামনি অসমৰ বৰপেটা এখন সৃষ্টিশীল ঠাই। মহাপুৰুষ মাধৱদেৱে 1505 শতাব্দীত এই সত্ৰখন স্থাপন কৰে। সত্ৰত 18 বছৰ ছমাহ থাকি তেওঁ সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে। বৰপেটাত মথুৰা দাস আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰ পৰাই আজিৰ তাৰিখলৈকে বৰপেটাৰ সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। ভাৰতীয় ধৰ্ম দৰ্শনৰ মূল আধাৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ উদযাপন কৰা হয়। কৃষ্ণ ভক্তিৰ মাজেৰে ভক্তবৃন্দক পৰমাত্মাৰ ফালে গতি কৰাই এখন আধ্যাত্মিক চিন্তা চেতনা আদৰ্শ সমাজ গঢ়াৰ বাবে ৰং ৰহস্যৰ মাজেৰে ঐক্য সংহতি অটুট ৰখাৰ চেষ্টা কৰা হয়। এই উৎসৱৰ লগত বিভিন্ন কাহিনী কথা জড়িত হৈ আছে। যেনে শংখচূড়ৰ কাহিনী, ৰাধা কৃষ্ণ, জগন্নাথ ঘুনুচা আদি। বিশেষকৈ উৰিষ্যাত শ্ৰীকৃষ্ণই নিজৰ দলৰ পৰা ঘুনুচাবাৰীলৈ গৈ 7 দিন আছিল। যেতিয়া ঘুনুচাবাৰীলৈ আহিছিল তেতিয়া প্ৰজাগণে ৰং ৰহস্য কৰি ফাকু গুৰি ছটিয়াইছিল, যাৰ ফলত চৌদিশে আনন্দ আৰু ৰং ৰহস্যই বিৰাজ কৰিছিল। সেয়েহে এই দিনটোত চাৰিওফালে ৰং আনন্দ ধেমালিৰ মাজেৰে ফাকুৱা ছটিয়াই পালন কৰা হয়। হোলী উৎসৱ হৈছে এবিধ লোক উৎসৱ। ইয়াৰ লগত অনেক লোক পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈ আছে। বিশেষকৈ ফাকুৱা গালে মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। এই ৰং ঘঁহিলে গাৰ ছাল নিমজ হয়, মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। ইয়াৰ উপৰিও দৌলৰ মণ্ডপৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ নাশ হয় বুলি কোৱা হয় আৰু ফাকু গুৰি পৃথিৱীত পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। দৌল উৎসৱত মানুহৰ মন আৰু ৰং আনন্দৰে ভৰি পৰে। ধনী দুখীয়া উচ্চ নীচ মনোভাৱ পাহৰি ফাকুৱাৰ ৰঙৰ আনন্দত মতলীয়া হৈ পৰে। এই সময়ত ব্যক্তিগত জীৱনৰ দুখ অভাৱ অভিযোগ পাহৰি ৰং সানি মন প্ৰাণ আনন্দিত হৈ নাচি উঠে। কিয়নো দৌল উৎসৱ হৈছে ৰং আৰু আনন্দৰ উৎসৱ আৰু দৌল উৎসৱৰ লগত আমাৰ সভ্যতা সংস্কৃতি জড়িত হৈ আছে। এইবোৰ কাৰণতে প্ৰতি বছৰে বৰপেটা জিলাত বহুতো আনন্দ উল্লাসৰ মাজেৰে দৌল উৎসৱ উদযাপন কৰা হয়। ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব।